হেল্ল' দোস্ত, এছকে আছামলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পাবজিৰ বিষয়ে। প্লেয়াৰ্ছ আনন'নছ বেটেলগ্ৰাউণ্ডক পাবজি বুলি কোৱা হয়, য'ত 100জন প্লেয়াৰৰ দ্বাৰা আৰম্ভ হয়, য'ত কিডনেপ কৰি ৰাছিয়া আইলেণ্ডত ছাৰ্ভাইভ কৰিবলৈ লগা হয়। ইয়াত এৰোপ্লেনৰ পৰা পেৰাচুট দি নমাই দিয়া হয় আৰু ঘৰবোৰত সোমাই গান, পিষ্টল, এনাৰ্জি ড্ৰিংক, হেল্থ কিট, পেইন কিলাৰ ইত্যাদি এনিমিক মাৰি চিকেন ডিনাৰ ল'ব লগা হয়। এই গেমটোৰ ব্ৰেণ্ডন গ্ৰীনে গেমটোৰ ডিজাইনাৰ হয় আৰু তেওঁ আইৰিছ ফটোগ্ৰাফাৰ আছিল আৰু তেওঁ পিছত অলপ গ্ৰাফিক ডিজাইনাৰ আৰু ৱেব ডিজাইনাৰৰ জ্ঞান আছিল। পিছত তেওঁ আয়াৰলেণ্ড এৰি ব্ৰাজিললৈ গুচি গ'ল আৰু তাত কেইথ হেনৰ লগত বিয়া পাতিলে আৰু 2 বছৰ পিছত ডিভৰ্চ হৈ গ'ল। ইয়াক লৈ তেওঁ বহুত ডিপ্ৰেশ্যনত ভুগিলে। ইয়াৰ বাবে নিজৰ ঘৰ আয়াৰলেণ্ডত গুচি গ'ল। তেওঁ ডিপ্ৰেশ্যন নোহোৱা কৰিবলৈ ভিডিঅ' গেম খেলিব ধৰিলে। তেওঁ প্ৰথমে কল অফ ডিউটি আৰু পিছত তেওঁ এটা গেম বনালে, নাম আছিল ডেজেড আৰ্মা। পিছত তেওঁ ডেজেড ৰয়েল বেটেল বনালে। এইটো দেখা পালে ছনী অনলাইন এণ্টাৰটেইনমেণ্টে তেওঁক জব অফাৰ কৰিলে, যাৰ নাম এতিয়া ডেইব্ৰেক হৈছে। এই কোম্পানীটোৱে ব্ৰেণ্ডনক ছাৰ্ভাইভেল গেম এটা বনাব দিলে, যাৰ নাম আছিল H1Z কিং অফ দ্য কিল। পিছত ব্ৰেণ্ডনে ডেইব্ৰেক কোম্পানী এৰি ফেব্ৰুৱাৰী 2016ত চাউথ কোৰিয়া আহিলে। তাত কোৰিয়ান গেম ডিজাইনাৰক লগ পালে আৰু একেলগে চাং হেং কিমৰ ব্ৰেণ্ডনে ব্লু হোল নামৰ কোম্পানীত বেটেল ৰয়েল গেম বনাব আৰম্ভ কৰিলে। এবছৰ দিন ৰাতি কষ্টৰ ফলত মাৰ্চ 2017ত গেম ৰিলিজ কৰি দিলে। ইয়াত প্ৰথমে এখন মেপ এটা মুডছে আছিল। লাহে লাহে ডেভেলপ হৈ গেমবোৰো বহুত ভাল লগা হয় আৰু লাহে লাহে বেষ্ট চেলাৰ গেম হৈ গ'ল। বহুত গেম যেনে কাউণ্টাৰ ষ্ট্ৰাইক, গ্ল'বেল অফিচেছ, লিগ অফ লিজেণ্ডছ, ড'ৰা 2, ৱাৰফ্ৰেম, গ্ৰেণ্ড থেফ্ট অটো ভাৰ্চন, অটো ভিভ, পাবজি হেৰুৱাই পেলালে আৰু এতিয়া 70 লাখৰো অধিক এক্টিভ প্লেয়াৰ হয়। এই গেমটোৰ মটিভ আছিল ছাৰ্ভাইভ কৰা আৰু এতিয়া একে আছে ছাৰ্ভাইভ কৰা। ছেপ্টেম্বৰ 27ত পাবজি কৰ্পৰেশ্যন ব্লু হোলৰ ছাবচিডাৰী কোম্পানীৰ অফিচ আমেৰিকাত খোলা হয় আৰু পিছত ইউৰোপ আৰু জাপানত খোলা যাব। 2017 ডিচেম্বৰ 20ত ফুল গেম ৰিলিজ কৰিলে। PC আৰু এক্সবক্সৰ বাবে নতুন মেপো এড কৰিলে। মাৰ্চ 15ত এণ্ড্ৰইডত গেমটোৰ বেটা প্ৰগ্ৰাম ৰিলিজ কৰিলে আৰু মাৰ্চ 2016ত iOSত। মাৰ্চ 19ত অফিচিয়েলি ইণ্টাৰনেশ্যনেল মাৰ্কেটত বিক্ৰী কৰিলে। এতিয়া ডাঙৰ কোম্পানী যেনে ফেচবুক, টেনচেণ্ট, ইপিক গেমে ইয়াত টকা লগাইছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব নতুন ভিডিঅ' চাবৰ বাবে।